মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিদ্যালয়ৰ AI চিৰিজটোলৈকে স্বাগতম জনাইছোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বিজনেছত কেনেকৈ একাউণ্ট মেইনটেইন কৰিব লাগে আৰু অডিট কেনেকৈ দিব লাগে, প্ৰিপেয়াৰ কৰিব লাগে, সকলোবোৰ বদলি কৰি পেলাইছে। ফাইনেন্সিয়েল মেনেজমেণ্টত অতি বেগীকৈ আৰু স্মাৰ্টলি আৰু আগতকৈ অধিক নিৰ্ভৰযোগ্যভাৱে মেনেজ কৰাত আমাক AI সহায় কৰে। আজি আমি কেনেকৈ AI ফাইনেন্সিয়েল ৰেকৰ্ড কিপিঙত আৰু অডিটিঙত সহায় কৰে আমি উদাহৰণসহ আৰু পৰীক্ষাত আহিব পৰা ধৰণৰ কুৱেশ্যন আমি আলোচনা কৰিম। তেন্তে সাজু হোৱা, বহী কলম নোটবুক ওলাই লোৱা আৰু যদি কিবা আকৰ্ষণ বা মনোযোগ ডিষ্ট্ৰেক্ট কৰা বা আঁতৰাই নিয়াৰ কিবা যদি আছে ওচৰে পাজৰে সেইবোৰ ছাইড কৰি লোৱা। তেন্তে আমি আহোঁ কম্পিউটাৰ স্ক্ৰীনলৈকে। হয়, আমি আজি AI ইন ফাইনেন্সিয়েল ৰেকৰ্ড কিপিং এণ্ড অডিটিং এই প্ৰসংগত আলোচনা কৰিম। AI ইন ফাইনেন্সিয়েল ৰেকৰ্ড কিপিং অৰ্থাৎ প্ৰথমে ফাইনেন্সিয়েল ৰেকৰ্ড কিপিঙত কেনেকৈ AI ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিম। প্ৰয়োগবোৰ চোৱা তোমালোকে অট'মেটেড বুক কিপিং অৰ্থাৎ কি হয়, আজিকালি আগৰ দৰে কি হয়, মানুহে বহীত লিখি আমি বুক কিপিং কৰিব নালাগে, একাউণ্ট মেইনটেইন কৰিব নালাগে। আজি কম্পিউটাৰাইজ হৈছে আৰু কম্পিউটাৰাইজ হোৱাৰ লগতে আকৌ তাত আকৌ যিবোৰ অডিটিং ছফ্টৱেৰ আছে যেনে টেলি আছে বা এক্সেল আছে, সেইবোৰত আমি কি কৰিব পাৰোঁ, AI প্লাছ হৈ আছে। সেই প্লাছ হোৱাৰ পিছত আমাৰ কি হয়, অট'মেটিকভাৱে আমি ৰেকৰ্ডখিনি এণ্ট্ৰি কৰাত সহায়ক হয়। অৰ্থাৎ কি হয়, অট'মেটেড বুক কিপিং মানে কি হয়, AI ৰেকৰ্ড ট্ৰেনজেকশ্যন ইনষ্টেণ্টলি অৰ্থাৎ যেতিয়াই তাৰমানে যিকোনো এটা ট্ৰেনজেকশ্যন কৰা হয় অট'মেটিকভাৱে সময় লগে লগে কি হয়, ৰেকৰ্ডখিনি তাতে এণ্ট্ৰি হৈ যায়। সেইদৰে কি হয়, ইৰৰ ডিটেকশ্যন যেতিয়া আমি যিকোনো এটা ডাটা এণ্ট্ৰি হৈছে, আমাৰ ট্ৰেনজেকশ্যন এণ্ট্ৰি হ'ব আমাৰ হেৰিত তাৰমানে এপত বা আমি যেতিয়া এক্সেল বা এনেকুৱা বিশেষ এক্সেলটো পাৰিবা তোমালোকে যেতিয়া AIটো যেতিয়া এক্টিভ কৰি লোৱা। আৰু কি হয়, তাতকৈ বেছিকৈ আজিকালি এপছ বহুতখিনি ওলাইছে য'ত নেকি আমি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনখিনি বিশেষকৈ তোমালোকে বহুতেই হয়তো শিকিছা টেলিত আমি কি কৰিব পাৰোঁ, যেতিয়া এণ্ট্ৰি কৰি থাকোঁ তেতিয়া কি হয়, ইৰৰখিনি আমি যদি কিবা ভুল কৰোঁ অট'মেটিক ডিটেক্ট কৰি দিয়ে। অৰ্থাৎ AI স্পটছ মিছমেটচেছ ইন এণ্ট্ৰিজ অৰ্থাৎ কিবা এণ্ট্ৰিত যদি কিবা মিছমেটচ হৈ আছে, মিলা নাই, ভুলকৈ এণ্ট্ৰি হৈছে, তেতিয়া সেইটো অট'মেটিকভাৱে দেখুৱাই দিয়ে। সেইদৰে ৰিয়েল টাইম ফাইনেন্সিয়েল ডেছবৰ্ডছ তোমালোকে ডেছবৰ্ডৰ কথা জানা। ডেছবৰ্ডবোৰ হ'ল কিছুমান গ্ৰাফিক্স হয়, তাতে বিভিন্ন বিষয়ৰ ছাইডকৈ কিছুমান গ্ৰাফিক্স বনাই দিয়া থাকে। ক'ৰবাত গ্ৰাফ পাই চিত্ৰ থাকিব, ক'ৰবাত তোমাৰ কি হ'ব হিষ্টগ্ৰাম কি হয়, ক'ৰবাত দণ্ডচিত্ৰ থাকিব, বিভিন্ন ধৰণৰ থাকিব আৰু ক'ৰবাত ইৰৰ বা কিবা এনেকুৱা দেখুৱা কিছুমান পাৰ্টকৈ কিছুমান ভিজুৱেল দেখুৱাই ৰখা হয়। সেইবোৰ তোমালোকে বিভিন্ন ছফ্টৱেৰ আছে, এডভান্সকৈ এক্সেলবোৰ ব্যৱহাৰ কৰিলে তোমালোকে ডেছবৰ্ড কিছুমান বনাই ল'ব পাৰা। আৰু ডেছবৰ্ড বনোৱা কিছুমান আছে, ছফ্টৱেৰো আছে, সেইবোৰ পিছলৈ আমি লাহে লাহে আলোচনা কৰিম। কিন্তু ডেছবৰ্ডবোৰ কি হয়, সকলো বস্তু তাৰমানে থোপাই আনি ভিজুৱেল কৰি ৰখা হয়। সহজে কম কম টেকনিকেল ব্যক্তিও সেইখিনি পঢ়ি বুজি পায় সেইটো ভিজুৱেলটো, সেইবোৰ ডেছবৰ্ড বুলি কোৱা হয়। আমি পিছলৈ ডেছবৰ্ডৰ কথা উদাহৰণ দিম বাৰু, আজি ভিডিঅ'তে দিম। ৰিয়েল টাইম ফাইনেন্সিয়েল ডেছবৰ্ড বনোৱাত তাৰমানে কি হয়, AI ব্যৱহাৰ কৰা হয় আজিকালি। AI আপডেটছ একাউণ্টছ কণ্টিনিউৱাছলি তাৰমানে আকৌ কি হয়, এই ডেছবৰ্ডবোৰ তাৰমানে এই বহুত দিনতে প্ৰগ্ৰেম কৰি থোৱা আছে, বহুত দিনৰ বনাই থোৱা আছে বা বহুত দিনৰ এণ্ট্ৰি কৰি আছে বা বহুত দিনৰ আগতে ডিজাইন কৰি থোৱা সেনেকুৱা ধৰণৰ নহয়। স্পটত যিখিনি একদম ৰিয়েল টাইমত তাৰমানে যিটো সময়ত ভিউ কৰা হ'ব ডেছবৰ্ডটো, সেইটো সময়ত কি ট্ৰেনজেকশ্যন হৈ আছে সেই গোটেই ট্ৰেনজেকশ্যনখিনি আমি লগে দেখা পাওঁ, লাইভ দেখা পাওঁ। সেই লাইভ হেৰি হয়, সেইটো কি হয়, গোটেই AI হেৰি কৰিয়ে থাকে।
তাৰমানে তোমালোকে জানা AI হয় তাৰমানে এনেকাই তাৰ পাৱাৰ আছে তাৰ তাৰ ডমেইনত তাৰ যিখিনি ফিল্ডত তাক হেৰি কৰা হয় বনোৱা হয় এইটো সেই ফিল্ডত নেটৱৰ্কত যিমান হেৰি আছে ফাইল আছে গোটেই পঢ়িব পাৰে মিনিটত পঢ়ি দিব পাৰে আৰু সেইমতে তোমাৰ নিডছ অনুসৰি সেই সকলো এনালাইজ কৰি তোমাক ডিছপ্লে কৰি দিব পাৰে অৰ্থাৎ সেই গতিকে ডেছবৰ্ডত তাৰ গোটেই ৰেকৰ্ডখিনি ফাইনেন্সিয়েল ৰেকৰ্ডখিনি শ্ব' কৰাত তাৰমানে অতি সহজ হয় সহায়ত এতিয়া আছে কমপ্লেইন্স মনিটৰিং এতিয়া কি হয় যিকোনো বিজনেছ বা কোম্পেনীৰ যিকোনো টকা পইচাৰ হেৰিবোৰ তাৰমানে কমপ্লেইন্স দিব লগা হয় লিগেল তাৰমানে যিটো আইন কিছুমান নিয়ম আছে আইন আছে ল আছে সেই আইনৰ খাপ খোৱাকৈ কিছুমান হিচাপ নিকাচবোৰ দিব লগা হয় কমপ্লেইন্স অৰ্থাৎ কমপ্লেইন্স দিব লগা হয় অৰ্থাৎ যেনেকা ইনকাম টেক্স বা কিবা এনেকুৱা ধৰণৰ কিছুমান আমাৰ GST কিবা কিবা এইবোৰ আছে ফাইনেন্সিয়েল যিটো লিগেল হেৰি আছে চৰকাৰৰ লগত যিবোৰ হেৰি আছে তাৰমানে লিংক আছে সেইবোৰ তাৰমানে তোমাৰ অডিট মানে দিব লগা হয় কমপ্লেইন্স দিব লগা হয় অৰ্থাৎ কি হয় কমপ্লায়েন্স মন্ত্ৰী মানে AI এনচিউৰ্ছ ৰেকৰ্ডছ মিটছ লিগেল ষ্টেণ্ডাৰ্ডছ তাৰমানে কি হয় জেনেৰেলি কি হয় যে CA সকলে বা আমাৰ যিখিনি হেৰি থাকিব হেৰি একাউণ্টিঙৰ লগত তোমালোকৰ যিসকলে একাউণ্টিঙত জড়িত হৈ থাকিব বুক কিপিঙত কাম কৰিব যিকোনো কোম্পানী এটাৰ তেতিয়া কি হয় তোমালোকৰ কি হয় যদি মেনুৱেলি যদি আমি কাগজে কলমে যদি কৰোঁ কিমান ইনকাম হ'ল কেনেকুৱা ক'ৰ পৰা কি হ'ল সেইবোৰ কিমান টেক্স দিব লাগিছে কিবা সেইবোৰ যদি কমপ্লেইন্স যদি দিব লগা হৈ যায় তেতিয়া কি হয় হাতে কামে কৰিলে তোমাৰ কি হয় কিছুমান মিষ্টেক ৰৈ যাব পাৰে চিউৰিটি নাথাকে বাৰে বাৰে CA দিব লগা হয় CA আকৌ ৰিটাৰ্ণ কৰি দিয়ে বা এনেকুৱা কিছুমান অসুবিধা হৈ যায় ৰিপিট হয় বা নিজে কনফিডেণ্ট নহয় এইটো কামটো হ'ল নে নাই কিন্তু যেতিয়া AI প্ৰয়োগ AIৰ সহায়ত যেতিয়া কৰা হয় মানে যিবোৰ এপছ আছে সেই এপছ আৰত AI যদি দুটা হেৰি কৰি যে কৰা হয় তেতিয়া কি হয় ই কনফিডেন্ট দিয়ে আমাক আশ্বাস এটা দিয়ে কি যিখিনি আমি ৰেকৰ্ড হেৰি কৰিছোঁ তাৰমানে ৰাখিছোঁ বা যিখিনি মেইনটেইন কৰিছোঁ হেৰি কাৰণে সেইখিনি তাৰমানে লিগেল ষ্টেণ্ডাৰ্ডত হৈছে আশ্বাস এটা দিয়ে এতিয়া চাওঁ উদাহৰণ কেইটামান তোমালোকে বহুতে হয়তো ইতিমধ্যে কম্পিউটাৰ ক্লাছবিলাকত বা এনেকুৱা যিটো কিছুমান ক্লাছ কৰিছা তাতে হয়তো টেলি বুলি শিকিছা হয়তো তোমালোকে টেলি 9 শিকিছা টেলি 9.1 শিকিছা বা কোনোবাই হয়তো ERP টেলি ERP কিবা এনেকুৱা হেৰি শিকিছা কিন্তু এতিয়া কি টেলিপ্ৰাইম যিটো অনলাইন বেছ হয় হেৰি সেইটো টেলিপ্ৰাইম আছে সেই টেলিপ্ৰাইমটোত কি হয় ইণ্টিগ্ৰেটিং AI ফৰ অট'মেটেড এণ্ট্ৰিজ তাৰমানে টেলিপ্ৰাইমটো কি হয় টেলিটো কি হয় তাৰমানে আপোনাৰ বুক কিপিঙৰ কাৰণে একদম বহুত হেৰি হৈছে মানে ইউজেবল হেৰি হৈছে বহুত আছে বেলেগ বেলেগ হেৰি আছে যেনে তোমালোকে টেলিটো সকলোৰে তাৰমানে চিনাকি হয় এতিয়া টেলি কি কৰে তোমাৰ তাতে আমি বুক কিপিঙৰ কাৰণে একাউণ্টিঙৰ কামৰ কাৰণে আমাক কি বহুতখিনি যথেষ্ট সহায় কৰে আমি জাষ্ট এণ্ট্ৰি কৰিলে হ'ল ট্ৰেনজেকশ্যন কৰিলে হ'ল ভাউচাৰ এণ্ট্ৰি কৰাৰ লগে লগে অট'মেটিক গোটেইখিনি আমাৰ ৰিপৰ্ট গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি দিয়ে অৰ্থাৎ আমাৰ গোটেইখিনি আমাৰ যিখিনি পষ্টিং থাকে আমি য'ত ছাপ'জ লেজাৰৰ পৰা জাৰ্নেলৰ পৰা আমি হেৰি কৰোঁ ট্ৰায়েল বেলেঞ্চ বা বেলেঞ্চ চিট বনাওঁ সেইবোৰ অট'মেটিক জাষ্ট আমাৰ কামটো থাকে ঠিক ঠাক মতে আমাৰ কি হয় টেলিত কি হয় আমাৰ হেৰিখিনি এণ্ট্ৰি কৰে হ'ল ট্ৰেনজেকশ্যনখিনি এণ্ট্ৰি কৰে গোটেইখিনি ৰেডি কৰি দিয়ে অৰ্থাৎ কি হয় টেলিৰ দৰে কিছুমান হেৰি আছে তাৰমানে ছফ্টৱেৰ আছে সেইবিলাকে কি কৰে আমাক অট'মেটেড এণ্ট্ৰিজ অৰ্থাৎ আমি গোটেইখিনি ক'ত কোনটো লেটাৰ কেনেকৈ যাব অট'মেটিক সি কৰি দিয়ে তাৰমানে তাৰপিছত কি আছে বেংকছ ইউজিং AI ফৰ ৰিয়েল টাইম একাউণ্ট ৰিকনচাইলেশ্যনছ তাৰমানে বেংকত কি হয় আজিকালি কি হয় ৰিয়েল টাইম মানে কৰাৰ লগে তাৰমানে এণ্ট্ৰি ট্ৰেনজেকশ্যন কৰাৰ লগে বা কাষ্টমাৰ ডিপ'জিট দিয়া কৰাৰ লগে বা উইড্ৰ কৰাৰ লগে লগে গোটেইখিনি তাৰমানে হেৰি ঠিক ঠাক মতে হেৰি কৰে তাৰমানে বিশ্বাস জনাবৰ কাৰণে তাৰমানে বিশ্বাস হয় মানে কি হয় কনফিডেণ্টলি তাৰমানে কি হয় গোটেইখিনি ঠিক ঠাককৈ আমাৰ তাৰমানে বেংকত এণ্ট্ৰি হৈ যায় প্ৰয়োগ কৰাৰ পিছত এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব এক্সপ্লেইন টু ইউজেছ অফ AI ইন ফাইনেন্সিয়েল ৰেকৰ্ড কিপিং উইথ এক্সাম্পল তোমালোকৰ দুটা উদাহৰণ বিচাৰিছে কি কৈছে ফাইনেন্সিয়েল ৰেকৰ্ড কিপিঙত দুটা উদাহৰণ দিয়া এতিয়া ওপৰত টেলিপ্ৰাইমত যিটো হয় সেইটো আৰু বেংকত যিটো ব্যৱহাৰ হয় সেইটো তোমালোকে ধুনীয়াকৈ লিখি দিলে হ'ব তাৰপিছত
Have you seen apps that automatically categorize your expenses? তো এনেকুৱা এপছ দেখিছা নেকি তোমালোকে যিটো এপে তোমাৰ খৰচ পাতিখিনি অট'মেটিক ভাৱে তোমাক ঠিক ঠাকে দেখুওৱা তোমাৰ কেতিয়াবা এপছ পাইছেনে দেখিছেনে? আৰু যদি পাইছা সেই এপছটোৱে হয় তাৰমানে AI তাতে AI আছে মানে AI এটেচ আছে সেই এপছটোত এতিয়া আহো AI ইন অডিটিঙত আমাৰ AI কি ধৰণে সহায় কৰিব পাৰে বুজিম এতিয়া চোৱা ফ্ৰড ডিটেকশ্যন যেতিয়া যিকোনো হেৰি ট্ৰেনজেকশ্যন হয় বা যিকোনো হেৰি কি কয় লেনদেন হয় তেতিয়া কি হয় কিছুমান ফ্ৰড চাল কৰি তোমাৰ ট্ৰেনজেকশ্যন কৰা বা লেনদেন কৰাৰ কিবা হেৰি ব্যৱহাৰ কৰে তেতিয়া সেইবোৰ ডিটেক্ট কৰাৰ কাৰণে তোমাৰ কি হয় ডিটেক্ট কৰাৰ কাৰণে তোমাৰ AI বহুতখিনি সহায় কৰে AI কি হয় AI স্কেন আনইউজুৱেল ফাইনেন্সিয়েল পেটাৰ্নছ AI তোমাৰ কি হয় তাৰমানে অস্বাভাৱিক যিবোৰ ফাইনেন্সিয়েল পেটাৰ্ণ আছে ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কথা আছে সেইবোৰ তাৰমানে অট'মেটিকভাৱে লগে লগে স্পটতে ধৰি দিয়ে তাৰপিছত চোৱা ৰিস্ক এছেছমেণ্ট যেতিয়া AI যেতিয়া লগাই থোৱা থাকে তেতিয়াহ'লে চিষ্টেমত যে AI লগোৱা থাকে বা যদি তোমাৰ এপছটো যে AI লগাই থাকে AI মানে লগাই থোৱা হয় আজিকালি নতুন যিবোৰ হেৰি এপছ আছে হেৰি আছে নতুন নহয় আচলতে গোটেই এপছবিলাক আচলতে AI হে ডাইৰেক্ট আগলৈকে আমি AI বুলি কোৱা নাছিলোঁ যদিও তাতেই তাৰমানে মেচিনে চিন্তা কৰিছে মানে সেইটো AI হয় আমি যিবোৰ ছফ্টৱেৰ ব্যৱহাৰ কৰোঁ সেইবোৰ আচলতে AI হয় কিন্তু AI বুলি কথাটো আমি ডাইৰেক্টকে অনুভৱ নহয় আমি ছফ্টৱেৰ বুলি কওঁ কিবা কওঁ কিন্তু তাতে AI প্ৰয়োগ হৈছে হয় যিবোৰ আমি ছফ্টৱেৰ বুলি কৈছোঁ সেইবিলাক কৈছোঁ যিবিলাক ষ্টেটিক ধৰণৰ হয় ধৰা হ'ল তাৰমানে নিজে চিন্তা কৰিব নোৱাৰা হৈ যায় নোৱাৰে সিহঁতে জাষ্ট যিখিনি প্ৰগ্ৰেম কৰি থৈছে সেইখিনি কৰে কিন্তু AIটো হ'ল অলপমান আপগ্ৰেড ছফ্টৱেৰ লেভেলটোলৈকে অলপমান আপগ্ৰেড হয় ছফ্টৱেৰটো ইউজ হয় এপবিলাকতে ইউজ হয় কিন্তু কি হয় AI তাৰমানে আকৌ নিজেও তাৰমানে আকৌ চিন্তা কৰিব পৰা অকণ বেছিকৈ চিন্তা কৰিব পাৰে নিজে আকৌ ল'ব পাৰে সেইটো AI হয় গতিকে যিকোনো হেৰি যেতিয়া ছফ্টৱেৰত AIটো প্লাছ থাকে তেতিয়া কি হয় একাউণ্টবিলাকত ফাইনেন্সিয়েল হেৰি দিশবিলাকত আৰু কি হয় হাই ৰিস্ক যিবিলাক একাউণ্ট থাকে সেইবিলাক হাইলাইট কৰি আমাক দেখুৱাই দিয়ে তাৰমানে নহ'লে আমাৰ ইমান হাজাৰ হাজাৰ বেংকত চাপ'জ হেৰি থাকিব একাউণ্ট থাকিব বা আমাৰ বিজনেছত হেৰি একাউণ্ট থাকিব যিবোৰত তাৰমানে কিছুমান বহুত হাই ৰিস্ক থাকে তাৰমানে সেই হাই ৰিস্ক থাকে সেই হাই ৰিস্কবিলাক অট'মেটিক হাইলাইট কৰি দিয়ে আমাক দেখুৱাই দিব আঙুলিয়াই দিয়ে AI অট'মেটেড অডিট ট্ৰায়েলছ AI ট্ৰেক এভৰি ট্ৰেনজেকশ্যন এতিয়া চোৱা আমি যেতিয়া বছৰটোত আমি হেৰি কৰোঁ তাৰমানে AI মানে কি হয় আমি ডাটা মানে ট্ৰেনজেকশ্যন এণ্ট্ৰি কৰি যাম আমাৰ ছফ্টৱেৰত বা কিবা হেৰিত যদি AI যদি নাথাকে নৰ্মেলি আমি যদি কোনো হেৰি তাৰমানে কি হয় যিকোনো এক্সেলত বা আমাৰ সেনেকুৱা বেলেগ যদি আমাৰ হেৰি থাকে সেইবিলাকত যদি আমি AI প্লাছ নকৰাকৈ নৰ্মেলি আমি যদি নিজেই যদি হেৰি কৰি থাকোঁ ডাটাখিনি এণ্ট্ৰি কৰি থাকোঁ তেতিয়া কি হয় সকলো গোটেই বছৰটোৰ আমি তাৰমানে ট্ৰেনজেকশ্যনখিনি ঘূৰাই ইমান চাব সময় নাথাকে বা অসুবিধা হয় তেতিয়া কি হয় যে ট্ৰায়েল বেলেঞ্চ বনাম বা কিবা অডিট বনাম তেতিয়া সকলোবোৰ তথ্য সকলোবোৰ ট্ৰেনজেকশ্যন আমি চেক কৰাত সুবিধা হয় কিন্তু AI যদি প্লাছ কৰি থাকে ই মিনিটতে মুহূৰ্ততে ছেকেণ্ডতে গোটেইখিনি তোমাৰ যিমানখিনি বছৰটোৰ যিমান ট্ৰেনজেকশ্যন যিমানেই ডাঙৰ নহওক বিশেষটো অট'মেটিক গোটেই হেৰিখিনি পঢ়িব পাৰে অৰ্থাৎ ট্ৰেক কৰিব পাৰে ক'ত কি কেনেকৈ হ'ল ট্ৰেক কৰিব পাৰে আৰু ট্ৰেক কৰিব পাৰে ফলত কি হয় অডিটটো তোমাৰ অট'মেটিকভাৱে তোমাৰ অডিটটো ৰেডি হৈ গৈ থাকে তাৰমানে যিখিনি অডিটখিনি তুমি গম পাই থাকিবা এতিয়া তাৰপিছত প্ৰেডিক্টিভ মানে হ'ল আগতীয়াকৈ নহওঁতে যিটো বৰ্তমান হোৱা নাই কিন্তু পিছলৈ কেনেকুৱা হ'ব সেইটো আমি জনাটো হ'ল প্ৰেডিকশ্যন তাৰমানে প্ৰেডিক্টেড AI তাৰমানে এনালাইজ কৰাত বহুত এক্সপাৰ্ট হয় AI হয় মানে আচলতে এনালাইজ কৰি পুৰণি যিখিনি ডাটা আছে তাৰ পৰা এনালাইজ কৰি AI যিকোনো জেনেৰেট কৰিব পাৰে যিকোনো ডিচিশ্যন ল'ব পাৰে AI কি কৰে আমাৰ যিমানখিনি ফাইনেন্সিয়েল ডেৰিয়েশ্যন হৈছে বা আমি যিখিনি পষ্টিং কৰিছোঁ সকলোবোৰ এনালাইজ কৰি সেই আগতীয়াকৈ কৈ দিয়ে ক'ত কি অসুবিধা হৈছে ক'ত অভাৱ হৈ আছে ক'ত ইৰেগুলাৰ হৈছে সেই আমি দেখুৱাই দিব পাৰে আমি যদি কিবা এটা
ৰুল মতে যোৱা নাই বা ঠিকমতে টাইমত কৰা নাই সকলোখিনি সি আগতীয়াকৈ আমাক জনাই দিব পাৰে এতিয়া উদাহৰণ চোৱা দেওলাইটে কি হৈছে AI ফৰ ফৰেনচিক অডিটিং ফৰেনচিক যিটো অডিটিং ফৰেনচিক মানে তোমালোকে জানা ফৰেনচিক মানে কিছুমান যিটো তাৰমানে এটা চায়েন্সে আছে তাৰমানে ডিপাৰ্টমেণ্ট আছে য'ত নেকি ডিটেক্ট কৰে বস্তু ফিংগাৰ প্ৰিণ্ট বা কিবা এনেকুৱা ধৰণৰ কিছুমান ডিটেক্ট কৰে সেই সেইবোৰ অডিটিঙত তাৰমানে ফৰেনচিক অডিটিঙত কি হয় ডেলইটে কি কৰে মানে AI ইউজ কৰিছে ফৰেনচিক অডিটিঙৰ কাৰণে তোমালোক মনত ৰাখিলে হ'ল ডেলইটে এইটো উদাহৰণ তোমালোকৰ প্ৰশ্নত সুধিব তাৰপিছত ইণ্ডিয়ান ফাৰ্মছ এডপ্টিং AI ফৰ GST কমপ্লাইন্স চেক এতিয়া চোৱা ইণ্ডিয়ান ফাৰ্মবিলাক GSTৰ কাৰণে তাৰমানে GST কমপ্লায়েন্সৰ কাৰণে GST তাৰমানে হিচাপ নিকাচবোৰ ঠিকমতে চৰকাৰক দিয়াৰ কাৰণে কি হ'লে কি কৰিছে তেখেতসকলে কি হয় আমাৰ ইণ্ডিয়ান হেৰিবিলাকে ফাৰ্মবিলাকে মানে কোম্পানীবিলাকে বা বিজনেছমেনবিলাকে এডপ্ট কৰি লৈছে এআইটো এডপ্ট কৰি লৈছে AI প্ৰয়োগ কৰিকে মানে কিছুমান এপছ য'ত মানে AI হেৰি প্লাছ হৈ আছে সেইবোৰ তাৰমানে ব্যৱহাৰ কৰিকে নিখুঁতভাৱে চৰকাৰৰ লগত তাৰমানে GST যিটো চৰকাৰে যিখিনি GST দিব লগা আছে সেইখিনি হিচাপ নিকাচ দিয়াত বা চেক কৰি চোৱাত AI নিৰ্ভৰ কৰি আছে এতিয়া চোৱা এক্সাম কুৱেশ্যন কেনেকুৱা হ'ব পাৰে ডিছকাছ 3 ways AI is used in auditing to improve accuracy and efficiency এতিয়া কি কৈছে তিনি ধৰণৰ পথ বা তিনি ধৰণে তাৰমানে কি কৰিব আলোচনা কৰিব তোমালোকক কি AI কেনেকৈ অডিটিঙৰ যিটো একুৰেচি আৰু যিটো মানে নিখুঁততা তাৰমানে নিখুঁত যিটো ভুল নোহোৱাটো তাৰমানে শুদ্ধতা আৰু এফিচিয়েঞ্চি মানে তাৰ দক্ষতাটো কেনেকৈ উন্নত কৰিব পাৰে তাত AI কেনেকৈ সহায় কৰে আলোচনা কৰিব লাগে এই প্ৰশ্নটোৰ অৰ্থটো এইটো হৈছে এতিয়া মই চোৱাচোন এই ভিজুৱেলটো মই ৰেডি কৰিছোঁ তোমালোকৰ AI পৰা এইটো ৰেডি কৰিছোঁ কি হয় এইটো ইয়াতে চোৱা ইয়াত এইটো এটা ডেছবৰ্ডৰ এটা হেৰি হয় যিটো তোমালোকৰ ডিছপ্লেটো দেখি আছা এই ডিছপ্লেটো তোমালোকৰ হেৰি হয় ডেছবৰ্ড হয় এইবোৰ তোমাৰ গ্ৰাফছ আছে এইফালে এইটো এটা মেপ আছে এইটো মেপ লাইভ হয় এইবিলাক লাইভ হয় মানে লাইভ এইটো বৰ্তমান এইটো পিকচাৰে হয় কিন্তু যেতিয়া বিজনেছত ৰিয়েলকে ইউজ কৰা হয় তাতে এইটো লাইভ হয় যিটো তাৰিখৰ যিটো অট'মেটিক চেঞ্জ হৈ গৈছে আজি তাৰিখৰ আজিয়ে হ'ব এইটো হৈছে মিডিল পৰ্চন এইটো ডেছবৰ্ড কি আছে হাই ৰিস্ক ট্ৰেনজেকশ্যনখিনি অট'মেটিক ইয়াতে ওলাই আহিব আৰু এইফালে ক'ত হৈছে মেপত আহি যাব গ্ৰাফত কিমান পৰিমাণে হৈ আছে এইফালে দুইফালে এইবিলাক গ্ৰাফবোৰ দেখিছা সেইদৰে তাৰমানে কি হয় এইটো এটা ডেছবৰ্ড উদাহৰণ তোমালোকে এইটো নিজেও কৰি ল'ব পাৰা বনাই ল'ব পাৰা যদি এক্সেল এক্সপাৰ্ট হয় এক্সেলটো পাৰা আৰু বা বেলেগ আছে এনেকুৱা ডেছবৰ্ড বনোৱাৰ কাৰণে যি কি নহওক এইটো তোমালোকে দেখিলা ডেছবৰ্ডটো মানে কি হয় যিকোনো ট্ৰেনজেকশ্যন সকলোবোৰ ট্ৰেনজেকশ্যন লাইভ মানে ৰিয়েল টাইমত চাবৰ কাৰণে আমি ডেছবৰ্ড ব্যৱহাৰ কৰা হয় আজিকালি এই ডেছবৰ্ডত তাৰমানে হেৰি হয় এইটো আচলতে ডিছপ্লে হয় এটা তাৰমানে গ্ৰাফিক্স হয় এইটো গ্ৰাফিক্সটো তাৰমানে কি হয়তো হেৰি নহয় ষ্টেটিক নহয় তাৰমানে এইটো ডাইনেমিক আৰু তাৰমানে ৰিয়েল টাইমত এইটো তোমাৰ চেঞ্জ হৈ থাকে এতিয়া চোৱা ইণ্টিগ্ৰেশ্যন অফ ৰেকৰ্ড কিপিং এণ্ড অডিটিং চাপ'জ অডিটিং আৰু কি হয় ৰেকৰ্ড কিপিং দুয়োটাক আমি কেনেকুৱা কৰিব পাৰিছোঁ ৰেকৰ্ড কিপিং এনচিয়'ৰ্ছ একুৰেট ডাটা তাৰমানে কি হয় মানে ৰেকৰ্ড কিপিং আমাৰ কি হয় ডাটাখিনি যে ৰিয়েল হয় মানে একুৰেট হয় ঠিক হয় সেইটো আমাক এনচিয়'ৰ কৰে তাৰপিছত কি হয় অডিটিং এনচিয়'ৰ্ছ ৰিয়েলিবিলিটি অফ ডেট ডাটা আৰু কি হয় ৰিলায়েবিলিটি অফ ডেট ডাটা অৰ্থাৎ কি হয় তোমাৰ অডিটিঙে কি কৰে আমাক যিখিনি ডাটা আমি ৰাখিলোঁ যিখিনি ডাটা আছে সেইখিনিৰ ওপৰত যি নিৰ্ভৰযোগ্য হয় সেইটো তাৰমানে ডিপেণ্ডেবল হয় বা ৰিলাই কৰিব পাৰে সেইটো আমাক এনচিয়'ৰ দিয়ে এয়া ইণ্টিগ্ৰেট বৰ্ড ফৰ চিমলেছ ফাইনেন্সিয়েল মেনেজমেণ্ট কোনো বাধা নোহোৱাকৈ তাৰমানে কি কৰিব পাৰোঁ আমি ৰেকৰ্ড কিপিং অডিটিং দুয়োটাৰ ব্যৱহাৰ কৰি কি কৰে ফাইনেন্সিয়েল মেনেজমেণ্ট কৰাত আমাক সহায় কৰে এতিয়া উদাহৰণ চোৱা AI চিষ্টেম ডেট অট'মেটিকলি জেনেৰেট অডিট ৰিপৰ্ট ফ্ৰম ৰিয়েল টাইম ৰেকৰ্ডছ মানে AI কি কৰে
এআই চিষ্টেমে কি কৰে অট'মেটিকভাৱে অডিট অডিট ৰিপৰ্ট হেৰি কৰে জেনেৰেট কৰে আৰু সেইটো ৰিয়েল টাইমত ৰেকৰ্ড ব্যৱহাৰ কৰে মানে বৰ্তমানত যি হৈ আছে সেইটোকে তাৰমানে লৈ এটা অডিট জেনেৰেট কৰিব পাৰে তাৰপিছত প্ৰশ্নটো আহিব তোমালোকৰ কাৰণে why is integration of AI in record keeping and auditing important for business মানে বেপাৰৰ কাৰণে তাৰমানে কি হৈছে কিয় ৰেকৰ্ড কিপিং আৰু অডিটিঙত AI ইণ্টিগ্ৰেশ্যনটো দৰকাৰ AI ব্যৱহাৰ কৰিকে যেতিয়া ইণ্টিগ্ৰেট কৰা হয় বা ইণ্টিগ্ৰেশ্যনত তাৰমানে কি হয় যেতিয়া AI যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া ৰেকৰ্ড কিপিং আৰু অডিটিং দুটাও ঠিক ঠাকে হয় আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট কৰাত আমাৰ কি হয় সহায় হয় এতিয়া MCQ কেইটামান তোমালোকে চাব পৰা which AI application helps detect mismatch in financial interest তোমাৰ পিছলৈ চাবা পিছলৈ কৰি চালে সেইটো ভিডিঅ' চালে তুমি গম পাবা name one auditing firm using AI for fraud detection এটা অডিটিং ফাৰ্মৰ কথা কৈছে যিয়ে তোমাৰ অডিট কৰে মানুহৰ অডিট তোমালোকে মনত ৰাখিবা তোমাৰ যিসকলে একাউণ্টিং আছে বা কিবা এনেকা আছে তোমালোকৰ এইটো এটা প্ৰফেশ্যন নিচিনা ল'ব পাৰা কি হয় বিভিন্ন ফাৰ্মৰ বিভিন্ন দোকানৰ যিবিলাক অডিটবোৰ বা হেৰি যিবোৰ তোমালোকৰ তেখেতসকলে যিখিনি GST কাৰণে মেইনটেইন কৰি পেলাই থাকে কমপ্লেইনছ কৰিব থাকে বা বুক কিপিং কৰিব থাকে বহুতেই তাৰমানে কি কৰে আজিকালি কি হয় কোনোবা ফাৰ্মক দি দিয়ে বা কোনোবা ব্যক্তিক দি দিয়ে তোমালোকে সেইটো প্ৰফেশ্যন হিচাপে ল'ব পাৰা বিভিন্ন তোমালোকৰ ওচৰে পাঁজৰে থকা যিবোৰ দোকান আছে বিজনেছ আছে সেইবিলাকত তেখেতসকলে যদি নিজাকে যদি একাউণ্টেণ্ট হেৰি কৰা নাই তোমালোকে বহুতৰে পৰা তোমালোকে সেইখিনি কাম ল'ব তাৰমানে সেই মানে মই কি ক'ব কৈছোঁ যিবিলাকৰ নিজাকে ডাইৰেক্ট এজন একাউণ্টেণ্ট নিয়োগ কৰাৰ ইচ্ছা নাথাকে বা সক্ষমতা থাকে তেতিয়া ফ্ৰীলেন্স যিবিলাক অডিটৰ বা একাউণ্টেণ্ট থাকে সেই তেখেতসকলক কামবোৰ দিয়ে সেনেকুৱা প্ৰসংগতে কি হয় কিছুমান অডিটিং ফাৰ্ম সৃষ্টি হৈছে যিবিলাকে বিভিন্ন লোকৰ তাৰমানে কোম্পানীৰ বা বিভিন্ন লোকৰ ফাইনেন্সিয়েল যিটো ট্ৰেডিশ্যনৰ কামখিনি কৰি দিয়ে অডিট বনাই দিয়া বা তোমাৰ ইনকাম টেক্স কেনেকৈ বনাই দিয়া বা GST খিনি চাই দিয়া সেইবোৰ কাম কৰিব পাৰে সেনেকুৱা ফাৰ্ম আছে তোমাৰ এতিয়া প্ৰশ্নটোত কি কৈছে তেনেকুৱা এটা ফাৰ্মৰ নাম কোৱা যিয়ে তোমাৰ অডিট ফাৰ্মে AI ইউজ কৰিকে অডিটিং কাম কৰোঁতে তাৰ ফ্ৰড ডিটেক্ট কৰে ভিডিঅ'টো বেক কৰিছিলে তুমি পাবা তাৰপিছত আছে হোৱাট ইজ এন অডিট ট্ৰেইল ইন AI তোমাক কৈছে তাৰমানে অডিট ট্ৰেইল AIত তাৰমানে অডিট ট্ৰেইল কি কৈছে তোমাক এইটো তুমি মনত ৰাখিবা ৰেকৰ্ড কিপিঙত তাৰমানে যিটো আমি বুক কিপিঙত কি হ'ব AI কেনেকৈ ব্যৱহাৰ হয় চ' প্ৰথমে কি কৰে অট'মেটেড বুক কিপিং হয় তাৰপিছত কিবা যদি ইৰৰ থাকে সেইটো ডিটেক্ট কৰে তাৰপিছত ডেছবৰ্ডটো ইমান ধুনীয়াকৈ বনাই দিব তোমাৰ ডেছবৰ্ডটো ধুনীয়াকৈ বনাই দিব এই তিনিটা কাম কৰে তাৰমানে প্ৰচেছটোত থাকে যিটো বছক বা আমাৰ মেনেজাৰক বা হেৰিসকলে অতি সহজে হেৰি কৰে প্লেনিং কৰিব পাৰে বা ডিচিশ্যন কিছুমান ল'ব পাৰে সেই ডেছবৰ্ডটো চাই তাৰপিছত অডিটিঙত ফ্ৰড ডিটেকশ্যন যেনেকৈ এটা বুক কিপিঙত ইৰৰ ক'ৰবাত ভুলকৈ হৈছে এনেকৈ ডিটেক্ট কৰে সেনেকৈ ইয়াতে অডিটিঙৰ সময়ত কি হয় আকৌ গোটেইখিনিতে তাৰমানে যিখিনি হৈ গ'ল বুক কিপিং সময়ত যিখিনি হৈছিলে বা সেই যিখিনি এণ্ট্ৰি হৈ গৈ থাকে সেইটো ফ্ৰড হৈছে নেকি তাত ডিটেক্ট কৰিব পাৰে তাৰপিছত ৰিস্ক এছেচমেণ্ট কৰে ক'ৰবাত হাই ৰিস্ক হৈছে নে ক'ৰবাত ৰিস্কি হৈছে নে কামটো ট্ৰেনজেকশ্যনখিনি বা কোনোবা এটা একাউণ্ট বহুত হাই ৰিস্ক হৈছে নে বা কোনো এটা এৰিয়া হাই ৰিস্কত আছে নেকি সেইটো টকা পইচাৰ ক্ষেত্ৰত আৰু সেইটোত তাৰমানে এছেছ কৰাত সহায় কৰে হেৰি তাৰমানে তাৰপিছত প্ৰেডিক্টিভ এনালিটিক্স আৰু আগতীয়াকৈ আমাৰ ৰেকৰ্ডখিনি হেৰি চাইকে পিছলৈ কি হ'ব পাৰে সেই আগতীয়াকৈ কৈ দিব পাৰে এনালাইজ কৰি ইণ্টিগ্ৰেশ্যনত কি হয় চিমলেছ ফাইনেন্সিয়েল মেনেজমেণ্ট মানে একেলগ কৰি যেতিয়া হেৰি কৰা হয় মানে সেইটো ইণ্টিগ্ৰেশ্যনত কি হয় ইণ্টিগ্ৰেশ্যন পাৰ্টত কি হয় কৰে চিমলেছভাৱে ফাইনেন্সিয়েল মেনেজমেণ্ট কৰাত মানে কোনো বাধা নোহোৱাকৈ ফাইনেন্সিয়েল মেনেজমেণ্ট কৰা কাৰ্যত আমাক সহায় কৰে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান পৰে ভিডিঅ'টো চাই আছা যদি ধন্যবাদ থাকিলে আৰু কি হয় ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কি কৰিবা
ফাৰ্ষ্ট টাইম তোমাৰ কি হ'ব, নোটছখিনি বনাই ল'বা। যিখিনি ইম্পৰ্টেণ্ট নোট আছে ডিছপ্লেত দিয়ে আছে, ওলাই আছে, সেইবোৰ তোমাৰ নোটছ কৰি ল'বা। নোটছ কৰি লৈ পিছৰ ফালে যিবোৰ কুৱেশ্যন আমি আলোচনা কৰিছোঁ সেইবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিবা। তোমাৰ আগফালৰ যিখিনি নোটছ সেইখিনিয়ে তোমালোকৰ এনচাৰে হয়। গতিকে সেইখিনি তুমি বুজিবলৈ চেষ্টা কৰিবা। আৰু সদায় কোৱাৰ দৰে তোমাৰ যিকোনো লিখোঁতে নোটছখিনি আকৌ ছাৰে দিয়া নোটছৰ লগত কলেজত যিটো ছাৰে দিছে সেইটোৰ লগত, আৰু বুকত যিটো আছে সেইটোৰ লগত অলপমান মিলাই চাবা। অলপ কেতিয়াবা এডভান্স হয়, কিছুমান বিশেষকৈ এডভান্সে হয় এনচাৰবিলাক, মানে যিটো অনলাইনত যেতিয়া চোৱা হয়, এআইৰ পৰা যিখিনি বনোৱা হয়, তোমালোকে নিজেও এআইৰ পৰা তোমালোকে হেৰি কৰিব পাৰা, এনচাৰবোৰ ওলাই ল'ব পাৰা। কিন্তু সেইবোৰ এনচাৰবোৰ ওলাই লওঁতে তোমালোকৰ ছাৰৰ যিটো নোটছৰ লগত মিলাই চাবা। পাৰিলে যদি কিবা এটা খোকোজা লাগে তোমাৰ ছাৰক সেই পইণ্টখিনি তোমালোকে সুধিকে ক্লিয়াৰ কৰি ল'বলৈ নাপাহৰিবা। আমাৰ নেক্সট ভিডিঅ'টো হ'ব আমাৰ এনালাইজিং কনজিউমাৰ বিহেভিয়াৰ এণ্ড মাৰ্কেট ট্ৰেণ্ডছ, এইটো বিষয় হ'ব। অৰ্থাৎ গ্ৰাহকৰ ব্যৱহাৰ আৰু বজাৰটো কোনফালে গতি কৰিছে, যিকোনো এটা বজাৰ কোনফালে গতি কৰিছে সেইটো এনালাইজ কৰাৰ ক্ষেত্ৰত এআই কেনেকৈ ব্যৱহাৰ হয় সেইটো বিষয়ে আমি নেক্সট ভিডিঅ'ত আমি হেৰি কৰিম, আলোচনা কৰিম। আৰু যদি তোমালোকে নতুনকৈ আমাৰ বিদ্যা ৱেব এআই শ্ৰেষ্ঠলৈ আহিছা বা এই বিদ্যা ৱেব চেনেলটো, ইউটিউব চেনেলটো চাইছা, তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰিলে কি হয়, নতুন নতুন যদি ভিডিঅ' আহে, ভিডিঅ' দিওঁ তোমালোকক বিচাৰি পোৱাত সহজ হ'ব, বা তোমাৰ ছাবস্ক্ৰাইব হেৰিত গৈ আমাৰ ভিডিঅ'বোৰ বিচাৰিব পাৰিবা। নহ'লে ছাবস্ক্ৰাইব নকৰিলে কি হ'ব, তোমাৰ চাগে ইম্পৰ্টেণ্ট বুলি ভাবিছিলা কিন্তু ইয়াক তাৰমানে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, গতিকে আকৌ বিচাৰিবৰ কাৰণে তোমাৰ অলপ অসুবিধা হ'ব পাৰে। গতিকে যাতে ছেভ হৈ থাকে চেনেলটো, তোমালোকে সেইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব লাগে। যে ছাবস্ক্ৰাইব কৰিলে তোমাৰ ছাবস্ক্ৰাইব লিষ্টত তুমি চালে আমাৰ বিদ্যা ৱেব চেনেলটো পাবা। তাতে ক্লিক কৰিলে গোটেই ভিডিঅ' যি অলৰেডি আপলোড আছে সেইটো তোমালোকে চাব পাৰিবা। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল বাটন থাকে, তোমালোকে জানা, এইটো অল বুলি দি দিলে হ'ল। তেতিয়া কি হয় তোমাৰ যিকোনো যেতিয়াই আমি হেৰি কৰিম, তাৰমানে ভিডিঅ' আপলোড কৰিম, তোমালোকে খবৰটো নটিচটো পাবা। আৰু এটা ভাল কাম এটা কৰি দিবা, কি তোমাৰ বন্ধু বান্ধৱীকো আমাৰ চেনেলটোৰ বিষয়ে জনাবা। এনেকুৱা চেনেল এটা আছে, তাতে এআই বিষয়ে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে আছে। আৰু তোমাক কৈছোঁ, অকল আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নহয়, আমি বিভিন্ন বিষয়ৰ তাৰমানে কলেজীয়া আমাৰ যিবোৰ বিষয় আছে সেইবিলাকৰ ওপৰত আমি লাহে লাহে আমি একাদিক্ৰমে আমি ভিডিঅ' বনাই গৈ থাকিম। গতিকে বৰ্তমান এআইটো বিষয়ে আমি জোৰ দিছোঁ। এআইটো কমপ্লিট কৰাৰ পিছত কেনেকৈ এআই বনাই, আমি নিজাকে কেনেকৈ এআই বনাব পাৰোঁ, প্ৰয়োগ কৰিব পাৰোঁ, অপ্ৰয়োগখিনি কৰিব পাৰোঁ, আৰু স্কিলটো আমি হেৰি কৰিম, তাৰমানে আলোচনা দিম বুলি ভাবিছোঁ তোমালোকক। শেষত আকৌ কৰোঁ, নোটছখিনি কৰিবা, বহীত লিখি থ'বা। আমাৰ মনত কেতিয়াও চিৰদিন ৰাখিব নোৱাৰোঁ। গতিকে কি কৰিব লাগে, আমি নোটছখিনি ৰাখিলে পিছত ঘপককৈ পৰীক্ষাৰ সময়ত ঘপককৈ এনেকুৱা আমি ভিডিঅ'ত চাইছিলোঁ, সেইটো চাওঁ ৰ'বা, সেইটো মই অকণমান ডাউট লৈ আছে, তেতিয়া তুমি নোটছখিনি চাইকে ক্লিয়াৰ হ'ব পাৰিবা। তেন্তে পৰীক্ষালৈ শুভেচ্ছা থাকিল। এতিয়াৰ পৰা প্ৰস্তুত হোৱা, প্ৰেক্টিছ কৰা, প্ৰেক্টিছ মেক পাৰফেক্ট। তুমি জানিলেও তুমি ট্ৰাই কৰিব লাগিব, লিখিব লাগিব। লিখিলেহে তুমি তোমাৰ কনফিডেণ্ট হ'ব, এইটো লিখিব পাৰিম। আগুৱাই যাব খোজা, পঢ়িব নতুন নেক্সট ক্লাছলৈ, ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰৰ পৰা ডিগ্ৰীৰ পৰা এনেকুৱা এম.কম এনেকৈ যদি যাব খোজা, তেতিয়াহ'লে তোমাৰ মাৰ্কটোহে, তাৰমানে ভাল মাৰ্ক হ'লে তুমি আগুৱাই যাব পাৰিবা। নহ'লে তোমাৰ যিমান টকা নাথাকক বা তোমাৰ যিমান মেৰিট নাথাকক, তুমি আগলৈ তুমি চিট নাপাবা। গতিকে সেয়ে মাৰ্কটো কাৰণে প্ৰথমে মাৰ্কটোকেই মন দিয়া, মাৰ্ক কেনেকৈ আনিব পাৰোঁ। তাৰপিছত জ্ঞানৰ কাৰণে তোমালোকে বহুত সময় পাবা।